ছাত্ৰ ছাত্ৰীসকল, আজি নীলমণি ফুকনদেৱে লিখা সময় নামৰ পাঠটিৰ নেক্সট অধ্যায়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে মন দি শুনিবা। প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। ইয়াৰ জৰিয়তে 6 ঋতুৰ উদ্ভৱ হৈছে। বসন্তকাল অহাৰ লগে লগে ঠেৰেঙা হৈ গছৰ ডালত ন-কুঁহিপাত ওলাই বসন্তকালৰ আগমনৰ আগজাননী দিয়ে। জীৱ-জন্তুৰ আচৰণৰ লগতো সময়ক নিৰূপণ কৰিব পাৰি। ভেকুলীয়ে তুৰতুৰালে, বালিমাহী চৰাই ওলালে, মাছে কণী পাৰিলে একো একোটা ঋতুৰ সম্ভেদ পাব পাৰি। শিয়ালে হোৱা দিলে, কুকুৰাই ডাক দিলে, ৰাতি পুৱাল বুলি মানুহে শোৱা পাটি এৰি নিজৰ নিজৰ কামত ধৰে। উদ্ভাৱিকা শক্তিৰ বলত মানুহে সময় নিৰূপণ কৌশল উলিয়াবলৈ ধৰিছে। গ্ৰহ নক্ষত্ৰৰ গতি, চন্দ্ৰ সূৰ্যৰ গতি চাই দিন মাহ গণনা কৰিবলৈ ধৰে। এইদৰে সময়ৰ সূক্ষ্মতম অংশসমূহ যন্ত্ৰপাতিৰ সহায়ত চাব পৰা হ'ল। কৰ্মৰ মাজেদিহে সময়ৰ গতি ধৰিব পাৰি। এলেহুৱাৰ দিনটো নাযায় নোপোৱাই, কিন্তু কৰ্মী লোকৰ মনত দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে। এইকাৰণে বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন-ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে। সেয়েহে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতি। সময়ক সদ্ব্যৱহাৰ কৰাৰ কথাৰ ওপৰতেই তাৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি। কৰিবলগীয়া কামখিনি শৃংখলা লগাই কৰিব নোৱাৰিলে সময়ত বহুত বিপদ হ'ব পাৰে। সেয়েহে ৰেলগাড়ী নিৰ্ধাৰিত সময়সূচী থকাৰ বাবে মানুহে ইখন ৰেল এৰি সিখন ৰেল ধৰিব পাৰিছে। ঘৰখন চলোৱাৰ পৰা এখন ৰাজ্য চলোৱালৈকে সকলো কামতেই শৃংখলাৰ মাজেদি সময়ৰ সদ্ব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰেই বাঁহতল হৈ পৰিব, ৰাজ্য গুচি অৰাজকতাত পৰিণত হ'ব।